गसाइगावआव गुबुन रायजोनिफ्राय लाबोनाय अमा हमनो हादों। दिनै फुंनि 10 रिंगासो समाव गसाइगाव पुलिस बिफाना हमनो हायो गासै मा 15 गुबुन रायजोनिफ्राय लाबोनाय अमा। सोनाब बंगनिफ्राय सिखाव लामाजों लांबाय थानायावनो गसाइगाव पुलिस बिफाना हमनो हायो बलेर' पिकआप बुंजासे अमा गारिखौ। गसाइगाव पदमबिलाव हमनो हायो होननानै मिथिहोदों गसाइगाव मि पिसिटान बिफाना। हमनो मोननाय गारिखौ गसाइगाव मि पिसिटान आरो फाहामथाय बिफाननि मावखुलिनि लांगोनायाव दोननाय जायो। हमजानाय गारिनि नाम्बारखौ AS12CC1403 होननानै मिथिनो मोननाय जादों। गारि सालायग्रा अनिल बसुमतारिया फोरमायनाय बायदिब्ला उदियागुरिनि सलेन बसुमतारिनि दैदेननायावनो अमा फालांगिया सोलिगासिनो दं होननानै फोरमायदों। এতিয়া আজি যিখন গাড়ী আমাৰ গোসাইগাঁও আৰক্ষী চকী পুলিচ থানাত ধৰিছে সেইখন ইয়াত 16টা গাহৰি আছে আৰু এই গাহৰিখিনি যিখিনি আনিছে তেওঁলোকৰ হাতত কোনো ডকুমেণ্টছ নাই। মানে তেওঁলোকে যে লোকেল বুলি কিবা কাগজ থাকিব লাগে, কোনো ডকুমেণ্টছ নাই আৰু পুলিচে ধৰিছে। ধৰি আমালৈ ঠিক এতিয়ালৈ হেণ্ড অভাৰ কৰা নাই, কাৰণ আমাক ৰিকুৱেশ্যন এতিয়ালৈ দিয়া নাই, মাত্ৰ আমাৰ ইয়াত ৰাখি থৈছে। এতিয়া একশ্যনটো আমি কি কৰিম, আমি আমালৈ হস্তান্তৰ কৰাৰ পিছত আমি যিখন আমাৰ SDPO ছাৰ থাকিব, আমাৰ SDO ছাৰ থাকিব, অলপ আলোচনা কৰিম। কৰাৰ পিছত কি কৰা যায় পিছতে সিদ্ধান্ত কৰা হ'ব। গাঁৱৰখিনি ইয়াত লোকেল বুলি প্ৰমাণিত হোৱা নাই, এইখিনি অলপ বাহিৰৰ পৰা আহে। লোকেল হ'লে আমি গম পাম, কিন্তু ইয়াতে লোকেলৰ কোনো ইচ্ছিন নাই। এইটো বাহিৰৰ পৰা আহিছে। এই যিহেতু আমাৰ ইয়াত দুখনেই গেট আছে, এখন হ'ল বক্সিৰাট গেট, এখন শ্ৰীৰামপুৰ গেট। আমাৰ ইয়াত যিহেতু আহিছে হয়তো শ্ৰীৰামপুৰ গেটেৰে আহিছে। নাই, এতিয়া এওঁলোকে আহিছে অলপ ভিতৰৰ ৰাস্তাৰে, আৰু এতিয়া আমাৰ নেশ্যনেল হাইৱেদি আচলতে গাড়ী অহা নাই। আৰু আমাৰ যিটো চিমুলটেপু আৰক্ষী চকী তেওঁলোকে পূৰা পহৰা দি থাকে, আৰু সেই গাড়ী আহিব পৰা নাই। এওঁলোকে ভিতৰৰ ৰাস্তাৰে আহি হাৰা পোটা দি আহি সোমাই ইয়াত ধৰিছে, পদ্মবিলত ধৰিছে, পাব্লিকে ধৰিছে, আৰু পাব্লিকে গাড়ীখন আনি পুলিচক দিছে। গোসাইগাঁও এইটো গম নাপাম, সেইটো নাজানো। মানে সেইটো সেনেকুৱা আমাৰ লগত কোনো লিংক নাই। ইয়াৰ বজাৰ মূল্য 16টা গাহৰি, 16টাত 2.5 লাখ টকা হ'ব। এইটো বিদেশী জাতৰ গাহৰি, মানে লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, লাৰ্জ ব্লেক ইয়ৰ্কশ্বায়াৰ থাকে। এতিয়া আমি অলপ শিথিল কৰি দিছোঁ, কাৰণ এতিয়া আমাৰ এই ফিল্ডত বহুত গৰুৰ বহুত বেমাৰ হৈছে, যাৰ কাৰণে আমি ইমিডিয়েট ভেকচিনেশ্যনৰ ব্যৱস্থা কৰি আছোঁ। গতিকে আমাৰ এজন মানুহে সকলো ঠাইত কাম কৰিব নোৱাৰে, কাৰণ আমাৰ এতিয়া ফিল্ডখন, আমাৰ প্ৰথম গুৰুত্ব আমাৰ ফিল্ডখনৰ যদি আমি এনিমেলখিনিক কিছুমান বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ, সেইটো আমাৰ টাৰ্গেট। সেইকাৰণে আমি এতিয়া আমাৰ প্ৰতিখন ডিছপেঞ্চেৰী প্ৰতিজন ষ্টাফে বৰ্তমান ভেকচিনেশ্যনত ব্যস্ত হৈ আছে। একচুৱেলি যিহেতু অসম চৰকাৰে এখন SOP দিছিলে, SOP মতে যদি তেনেকুৱাকৈ আহে তেতিয়াহ'লে কালিং কৰিব লাগে। কিন্তু গাহৰি কালিং কৰাৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰব্লেম আহি পৰে। আমি ব্ৰইলাৰবিলাক যেনেকুৱাকৈ গাঁতত পুতিছিলোঁ, এইবিলাক আচলতে এটা নিয়মত আমি একেবাৰে মাৰিব লাগে, গাহৰিখিনিক মাৰিব লাগিব। আৰু মাৰাৰ কাৰণে আমাৰ গুৱাহাটীত টীম আছে, এইটো কাৰেণ্টত মাৰিব লাগে। আমাৰ ইয়াত সেনেকুৱা ফেচিলিটি নাই। এতিয়া কাৰেণ্টত মাৰিব লাগিব, 2-3 দিন সময় ল'ব। আমি অফিচত জনাব লাগিব, তেওঁলোকে আকৌ এটা ডেট কৰিব, অন্ততঃ 6-7 দিন সময় লৈ যাব তেনেকুৱা কৰিব গ'লে। গতিকে এতিয়া সেই প্ৰচেছটো কি কৰা যায় এতিয়ালৈ মই সিদ্ধান্ত একো কৰিব পৰা নাই। কি নাম আপোনাৰ? অনিল বসুমতাৰী। কি গাড়ী চলাই কি লৈ আহিছে? গাহৰি। ক'ত পৰা? দাৱাগুৰি লোকেল কালেকশ্যন। কোনে লৈ যাই আছে? এইটো মই লৈ যাই আছোঁ। মালিক এতিয়া বৰ্তমান লগত নাই, ঘৰত আছে। কি নাম মালিকৰ? চলেন কি? বসুমতাৰী। গড় কদিয়া ওদালগুৰি। আজি কোনে ধৰিছে গাড়ীটো? এইটো কোনে ধৰিছে ক'ব নোৱাৰোঁ, আমি চিনি নাপাওঁ। আজি লাইফত ফাৰ্ষ্ট দেখা পাইছোঁ সিহঁতক। ঠিক নাই, আগতে এনেকুৱা ধৰি পিনি কিবা কৰিব পৰা আছিল নেকি সিহঁতে, আমি গম নাপাওঁ। ধৰি এতিয়া ক'ত আনিছোঁ? গোসাইগাঁও ভেটেনাৰী হস্পিটেলত আনিছে। আৰু কোনে আছে গাহৰি মালিক? আৰু কোনো নাই, আমি নিজে মালিকে পইচা দি পঠাই কালেকশ্যন কৰোঁ। এনেকুৱা গৰীব মানুহ কাৰণে এতিয়া ঘূৰি পিনি খা, এইটোতে ঘৰ চলা বুলি আমাক পইচা দি পঠাই, আমি বিচাৰোঁ এনেকৈ।